হয় নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া আমি আহিছোঁ এই বাঁহী দাদাজনৰ ওচৰলৈ। এতিয়া আপোনালোকক এনেই অকণমান দেখুৱাবলৈ লৈছোঁ। দাদাজনে চব নিজে বনায়। এইবিলাক চব তেওঁ নিজে বনোৱা আইটেম। এইবিলাক টকা বাঁহী বনাইছে। দাদাই দেখুৱাই দিব কিছুমান বস্তু। দাদা নমস্কাৰ। অঁ এইবিলাক কাকৈ খুনি এইখিনি স্কেলত বনাইছে। এইবিলাক হৈছে ম'হৰ শিঙৰ পেপা, এইবিলাক জুৰীয়া পেপা, এয়া হ'ল ঢোলৰ মাৰি, এই বাঁহী আছে দেখিছে। দাদাই ঘৰতে চব নিজে কৰি থাকে ন? হয় হ'ব সুন্দৰ হ'ব, ধুনীয়া হ'ব। দাদাৰ ওচৰলৈ আহিলোঁ। এতিয়া আমি জাপি চাম। জাপিৰ কাৰণে আহিলোঁ। ধুনীয়া জাপি বনায় দাদাই। এইবিলাক আছে, ডাঙৰ চাইজৰ আছে, এইফালে আছে এইবিলাক 18 ইঞ্চি। এইবিলাক আছে, এইবিলাক হৈছে বাঁহী। এইবিলাক হৈ গ'ল সুতুলি। এইবিলাক বাঁহেৰে বনোৱা, এইটো সুতুলিয়ে হয় ন বাইদেউ? এইটো বাঁহেৰে বনোৱা সুতুলি। দেখিছে এইবিলাক চব বনাইছে নিজে। এইবিলাক ডম্বৰু আছে, সৰু জাপি আছে, ঢোল আছে, অসমীয়া লোকবাদ্য সকলোৱে আছে ইয়াতে। এইবিলাক এই বস্তুটো জাতিলাও হেৰিৰ পৰা বনাইছে নেকি? একতাৰা বুলি কয় এইটো। জাতিলাও ফুলৰ পৰা বনাইছে বুলি কৈছে দাদাই। গাড়ী আছে, এইবিলাক টকা, এইবিলাক হৈছে মাটিৰ সুতুলি হয়। এইটো মাটিৰ সুতুলি বনাইছে। এইটো সুতুলি। অঁ এইটো এটা ধুনীয়া বাদ্য। এইটো দেখিছে চেহনাই বুলি কয়। এইটো বিয়াৰ ঘৰত বজোৱা হয় বুলি কৈছে দাদাই। অঁ এইটো বেকা বাঁহত বনাইছে টকা, ধুনীয়া লাগিছে। আৰু আছে এইটো হাতেৰে এনেকৈ লৈ পেলাই বজায় ন? এইটো ডগৰ বুলি কয়। এইবিলাক কিছুমান বস্তু হেৰাই গৈছে, দাদাই নিজে সংকলন কৰিছে। এইটো চব বনাইছে নিজে দাদাই। এইবিলাক চব স্কেলৰ আছে, চব বেলেগ স্কেল। অঁ বেলেগ দিছা হ'ব। চবৰে বেলেগ আপুনি চব নিজে বনাই থাকে ন? চব নিজে বনাইছে। এইটো কাকখনি এখন দেখিছে, ধুনীয়া। তো অকণমান ৰং কৰিছে। ভাল লাগিছে ষ্টাইলটো, নতুন ষ্টাইলত বনাইছে দাদাই। এইটো হ'ল কাঠৰ নেগেৰা। ভাল লাগিছে দাদা বস্তুখিনি। বাৰু ধন্যবাদ। এতিয়া আমি জাপিৰ কথা পাতোঁ দাদাৰ লগত। এইটো হ'ল নতুন এটা আইটেম। এইটো পানী ভৰাই দিব লাগে বুলি কৈছে। ইয়াত পানী ভৰাই দিলে চৰাই নিচিনা মাত আহে হেনো। ধুনীয়া লাগিছে আইটেমটো, ভাল লাগিছে। এতিয়া দাদাৰ ওচৰত জাপি লোৱা হৈ গ'ল আমাৰ।
জাপি বান্ধি আছে বুজিলে এনেকুৱা জাপি